ক্ষৌদ অসম গড় সমাজ ওদালগুৰি জিলা সমিতি আৰু মাজবাট সমিতি তৰফৰ পৰা আমি সৰ্বপ্ৰথমে এই ছ'চিয়েল মিডিয়াৰ দ্বাৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু বিশেষ কৰি আজি মাজবাট আঞ্চলিক অন্তৰ্গত আমাৰ গড়বস্তি গাঁৱত আমাৰ গড় সমাজৰ উপশাখা সমিতি ইয়াতে গঠন হোৱা নাছিলে, গতিকে আজি আমি নতুনকৈ এখন শক্তিশালী উপশাখা গঠন কৰিলোঁ। আৰু এই গঠন কৰাৰ লগতে আমাৰ যি সমিতি আছে সেই সমিতিখন যাতে আগন্তুক দিনত আমাৰ জাতিৰ কাৰণে, আমাৰ সমাজৰ কাৰণে সৰ্বাংগ উন্নয়নৰ কাৰণে কাম কৰি যাব বুলি তাকে এটা আমি তেওঁলোকক দায়িত্ব এটা অৰ্পণ কৰিছোঁ, যাতে তেওঁলোকে ভালদৰে কাম কৰি যাব। আৰু বিশ্বাস এটা আছে যাতে এইখন সমিতিৰ দ্বাৰা আমাৰ সমাজখন যাতে কিছু হ'লেও আগুৱাই যাব বুলি আমাৰ পূৰ্ণ বিশ্বাস, তাকে ক'ব বিচাৰিছোঁ।